তুমি ক'ৰ পৰা? মই টংলাৰ পৰা আহিছোঁ। টংলাৰ পৰা। কি চাকৰি? চাব ইন্সপেক্টৰৰ মোৰ মিছেছে পাইছে, মই পোৱা নাই একচুৱেলি, মোৰ মিছেছে পাইছে। হয়, এয়া মিছেছ নেকি? অকণমান চাব ইন্সপেক্টৰ হয়। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। পুলিচৰ চাকৰি তাতে বহুত ত্যাগ কৰিব লাগিব। ইয়াক মানে তাতে এটা কথা ক'ব পাৰোঁ, আমি 4 বছৰ হ'ল বিয়া হোৱা। মানে মই পঢ়া বাদ দি কেনে এক পঢ়াইছোঁ বা পঢ়াই কেনে তাই বহুত ষ্ট্ৰাগল মানে লাইফটো বহুত ষ্ট্ৰাগল কৰি মই বেটাৰী ৰিক্সা চলাইছিলোঁ। বেটাৰী ৰিক্সা চলাই প্লাছ ফিল্টাৰ চাফা কৰোঁ, কাৰোবাৰ ঘৰত যায়, টাউনৰ ঘৰত যায়, তাৰ ফিল্টাৰ চাফা কৰোঁ। তেনেকুৱাকৈ এই পঢ়ি এটা ভাল ফল দিছে। মোৰ বহুত সুখী, মই বহুত সুখী। নিজে পঢ়াইছোঁ, মই নিজে পঢ়াইছোঁ। আফটাৰ আমাৰ 4 বছৰ হ'ল বিয়া হোৱা। ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে 2021ত। ময়ো পল চাইন্সৰ মেজৰ লৈ পঢ়ি আছিলোঁ। তাৰপিছত মই বাদ দিব লগা হ'ল, মানে ছাডেনলি আমাৰ বিয়া হৈ গ'ল, মানে এক্সিডেণ্টলি আৰু। তাৰ ফলত মই বাদ দিলোঁ থাৰ্ড চেমত যে বাদ দি কেনে তাইক পঢ়া ষ্টাৰ্ট কৰি দিলোঁ, মানে ইকনমিক্সৰ অনাৰ্ছ লৈ। আজি চাকৰি পাই গৈছে। তাই ইয়াৰ আগতো এটা চাকৰি পাইছিল পোষ্টেলত, বেছি দিন হোৱা নাই আৰু GDS-ত, গ্ৰামীণ ডাক সেৱক বুলি কয়, তাতেও পাইছিলে। মানে বহুত হেপী আৰু। কি নাম? মৃদুলা বসুমতাৰী। বসুমতাৰী। কেনেকুৱা লাগিছে স্বামীয়ে যিখিনি কথা ক'লে? বহুত ভাল লাগিছে, ভালে লাগিছে। কাৰণ যিখিনি সঁচা এইখিনি কৈছে আৰু। যিখিনি হৈছে মানে? যিখিনি সঁচা এইখিনি কৈছে আৰু। যিখিনি সঁচা সেইখিনি কৈছে। অকল পঢ়াইছে নে বাকী কামো কৰে ঘৰত তেওঁ? কৰি দিয়ে আকৌ। ভাত মই বনাইছোঁ, 6 মাহ ভাত মই বনাইছোঁ। যেতিয়া চাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ চলি আছিল তেতিয়া মই ভাত বনাইছোঁ। আমাৰ দেউতাই ভাত বনাইছিল। মা মানে অলপ বেমাৰী মানে। তাৰপিছতে এই অসুবিধা পঢ়াত অলপ মানে ফিজিকেল কৰি দৌৰিবও লগা হৈছে। মই নিজে 3 টাইম দৌৰাইছোঁ। মই প্ৰতিটো খোজত মই দৌৰিছোঁ এই লগত, মানে গৌৰৱেৰে ক'ব পাৰোঁ আৰু এইটো চাকৰি মই পোৱা যেন লাগিছে। তাৰমানে ময়ে পাইছোঁ যেন এনেকুৱা যেন লাগিছে। এতিয়া চাকৰি কৰাটো তেওঁ ঘৰত থাকিব নোৱাৰিব, গুচি যাব? নাই, কোনো কথা নাই, এইটো প্ৰাউড কৰিম। মানে এই আমাৰ অসমক লৈ ভাল কাম কৰক, এটা ভাল ন্যায় দিয়ক, সেইটোৱে বিচাৰোঁ। এই পৰা 1 টকা নিদিয়াকৈ চাকৰি পাইছে, যাতে কাৰো পৰা ঘোচ ঘাচ নলওক, চিধা কথা কৈছোঁ। একদম সুফলভাৱে কামখিনি পৰিচালনা কৰি যাওঁ, সেইটোৱে। আপোনাৰ নামটো? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱজ্যোতি চহৰীয়া। আৰু আপোনালোকৰ আশীৰ্বাদত মই এটা ব্লগিং চেনেলো খুলিছোঁ। মানে অকণমান কৈ দিব পাৰোঁ নেকি তাৰ বিষয়ে? মোৰ ব্লগিং চেনেলটোৰ নাম হৈছে SB ব্লগ। আপোনালোকে তাত মোৰ জীৱনত চলি থকা ঘাট প্ৰতিঘাতৰ বিষয়ে মই তাত অলপ ব্লগিং কৰোঁ। আপোনালোকে পাৰিলে চাব পাৰে।